जोंनि बे दतमा बाजाराव गोदानै मोनसे गेलेक्सि सेलुन हिसाबै बेखेवदों। दा बेवहाय आङो दतमा बाजारनि सेक्रेटारि हिसाबै आंखौ फंनैसो बुंनो थिननायलाय आं बिथांमोननि बे अनुस्थानखौ नुनानै मोजां मोनदों आरो जाहाथे रायजो राजायाबो सहारि होयो बा बेवहाय जिहेतु जोङो खानाय बा दारि जिखुनु सिनजाखायोबा गोदान हिसाबै मोजां मडार्न टाइपआव जाहाथे बेहाय नोंथांमोना सिनजानो मोनगोन बेखौ आङो आसा खालामदों। आरो बिथांमोननि बुंनाय मथेबा बेवहाय मथा मथि मोजां सिस्टेमैनो बिसोर दखानखौ खालामदों आरो मोजां रोखोमैनो जोङो माने गाव गावनि सेपखौ बानायनो हागोन आरो दा आङो गासिबो जोंनि ओनसोलनि रायजो राजाफोरखौ बे गोदानै खुलिनाय गेलेक्सि बे सेलुन बेवहाय नोंथांमोनखौ फैनानै गाव गावनि माने खानायनि स्टाइल बा दारिफोरनि स्टाइलखौ जाहाथे बानायनानै लाफैयो आं बेखौ खावलायदों। आरो जाय हक दिनैसो खुलिदों जिहेथु नोंथांमोना बयबो मिथिजोबा जानो हागौ। दा बे जायगाया जाहैबाय दतमा बाजार नैबे जोंनि मस्जिदनि खाथियावनो बेवहाय मोनसे बिल्डिं दं। बे बिल्डिंनि गाहायाव बे जोंनि बाजार एलेकायावनो मेन बाजारनि एसे साहा जायो। नोंथांमोना बेवहाय फैबानो मोनफैगोन आरो ओरै जे सानजाहा थाङोबा लङा दालां मोनो। दा बे खाथियावनो नोंथांमोना फैयोबा बे दखानखौ मोनफैगोन। जाय हक आं दिनै बे माबायाव अपेनिंआव आंखौ लेंहरनानै आं नुजाफैबाय। नोंथांमोननो बे सेलुननि सोमोन्दै फंनैसो बुंनानै आङो नोंथांमोनखौ खावलायबाय नोंथांमोना जाहाथे गोदान दखान हिसाबै बिथांमोनखौबो सहाय खालामफैयो आं बेखौनो आसा खालामनानै आंनि सुंद' बिबुंथिखौ आं बेहायनो फोजोबहरबाय। রহুল আমিন আৰু এইখন আমাৰ দ্য গেলেক্সি চেলুনৰ 3 নম্বৰ চেলুন হয়। ইয়াৰ আগত আমাৰ দুটা চেলুন অলৰেডি আছে। এটা আছে আপোনাৰ দ্য গেলেক্সি চেলুন, এটা আছে ভাড়াগুৰিত আৰু এটা আছে অন্থাইমাৰীত আৰু এইটো আমাৰ 3 নম্বৰ চেলুন হয়। আৰু আমাৰ বিশেষকৈ আমাৰ যিটো চিন্তা ভাৱনা যে আমি কিয় এনেকৈ আধুনিক চেলুন কৰিব বিচাৰি আছোঁ, কাৰণ আমাৰ BTRত সমগ্ৰ BTRত চুকে কোণে আমাৰ কম পইচাত ভাল ছাৰ্ভিচ দিয়াটো আমাৰ মেইন মটিভ, মেইন উদ্দেশ্য, যাতে মানুহক আমি আৰামদায়ক এটা ছাৰ্ভিচ দিব পাৰোঁ একদম কম মূল্যত। মানে বেলেগ কিছুমান পাৰ্লাৰ আছে য'ত মানে চেলুনটো পাৰ্লাৰটো ভাল, চেলুনটো ভাল, তাত পইচাও বহুত বেছি চাৰ্জ কৰে। কিন্তু আমাৰ মটিভটো হ'ল যে আমি একদম লৱেষ্ট বাজেটত আমি সেই ছাৰ্ভিচবোৰ কেনেকৈ কাষ্টমাৰক দিব পাৰোঁ। তো সেইটোৱে আমাৰ উদ্দেশ্য আৰু সেই হিচাপত আমাৰ এইটো গেলেক্সি 3 আমাৰ দতমা বজাৰত অপেনিং হ'ল। আৰু লগতে আমি এটা ইনফৰমেশ্যন দিব বিচাৰিম যে যদি এনেকুৱা কোনো লোকেশ্যন আছে ভাল যে য'ত এখন এনেকুৱা পাৰ্লাৰৰ প্ৰয়োজন বুলি ৰাইজে ভাবে, আমি এটা কণ্টেক্ট নম্বৰ দি দিম। সেইটো নম্বৰত যোগাযোগ কৰিলে আমাৰ টিমে নিশ্চয়কৈ তাত যাব আৰু এৰিয়াখন চাব আৰু তাতো এনেকুৱা এখন দ্য গেলেক্সি চেলুন অপেনিং কৰি দি থৈ আহিব। এইখিনি আৰু আমাৰ এই গেলেক্সি চেলুনত কি কাম হয় কি নহয়, আমাৰ ইয়াত আমাৰ মানে কাৰিকৰ আছে, অভিজ্ঞ কাৰিকৰ আছে সুদূৰ দিল্লীৰ পৰা অহা। আমাৰ ইয়াত গেলেক্সি চেলুনত কাৰিকৰবোৰ চব বাহিৰৰ পৰা আহে মেক্সিমাম। তো কোম্পানীৰ ফালৰ পৰা, দিল্লীৰ ফালৰ পৰা পঠায়। তো সেই কাৰিকৰৰ লগত আপোনালোকে অকণমান কথা পাতক, আপোনাক বুজাই দিব। লোকেশ্যনটো হ'লে এইটো আপোনাৰ দতমা মেইন বজাৰত নিয়াৰ আপোনাৰ ফ্লিপকাৰ্ট অফিচ এটা আছে আৰু লগত আছে আপোনাৰ মছজিদ। তো একদম মেইন মাৰ্কেটত আছে। তো আশা কৰিম দতমাৰ ৰাইজে আমাৰ এই চেলুনখনক আঁকোৱালি ল'ব আৰু মানে ভাল ছাৰ্ভিচৰ ভাল যিটো মানে বেনিফিটটো মানে পাব।